পৰীক্ষালৈ আছে মাত্ৰ 25 দিন মই নাজানো তুমি এই ভিডিঅ'টো কেতিয়া পাবা এটা তোমালোকৰ মাজত বহুতে ভাবিছা যে মোৰ দ্বাৰা নহব মই যিমানে পঢ়িছো সিমানে মই পাহৰি গৈছো আৰু মাত্ৰ 25 দিন তো এই মানে কি কৰো এতিয়া তুমি শুনা টেনচন ল'ব নালাগে মানে সমস্যাটো তোমাৰ মেমৰিত নাই আছে তোমাৰ ৰিভিজন কৰাৰ টেকনিকত এতিয়া আজি এটা চেপ্টাৰ তুমি ৰিভিজন কৰিলা প্ৰেক্টিছো কৰিলা ফুল কনফিডেন্স আছে তুমি সেই চেপ্টাৰটোত কিন্তু 10-15 দিন পাছত পৰীক্ষা হলত মনত পেলাবলৈ চেষ্টা কৰোতে তুমি নোৱাৰা মানে আসলতে আমাৰ ব্ৰেইনে কেনেকৈ কাম কৰে সেইটো তুমি বুজিব লাগিব এটা প্ৰথমটো টেকনিকলৈ আমি আহিছো পেজ ৰিপিটেশন টেকনিক মানে বহুতো ইন্টাৰভিউত CBSE টপাৰ ছাত্ৰ-ছাত্ৰীসকলে এটা টেকনিক ব্যৱহাৰ কৰে বুলি কয় যাৰ নাম হ'ল স্পেচ ৰিপিটেশন এটা শুনিবলৈ টান লাগে কিন্তু আসলতে এইটো বৰ সহজ আৰু এইটো মেট্ৰিকৰ নতুন প্যাটাৰ্নৰ বাবে তুমি সৰ্বেসৰ্বা বুলি ভাবিব পাৰা ইয়াৰ নিয়মটো এনেকুৱা যে তুমি আজি যি পঢ়িলা তাক নিৰ্দিষ্ট গ্যাপত পঢ়িব লাগিব মানে তুমি প্ৰথমটো ৰিভিজন ঠিক 24 ঘণ্টাৰ পিছত কৰিব লাগিব আৰু দ্বিতীয়টো ৰিভিজন তাৰ 3 দিন পিছত কৰিব লাগিব আৰু তৃতীয়টো ৰিভিজন তাৰ 7 দিন পিছত কৰিব লাগিব এনেদৰে তুমি এই কেইটা দিন পঢ়িব লাগিব মানে 25 দিন ভালদৰে ইউটিলাইজ কৰিব লাগিব এতিয়া যদি তুমি এই তাৰিখবোৰত মাত্ৰ 30 মিনিটছ চকু ফুৰাই দিয়া তো তুমি সেই পৰীক্ষাত তুমি দেখিবা যে কোনো কষ্ট নোহোৱাকৈ উত্তৰবিলাক তোমাৰ মনলৈ আহি গৈছে এইটোৱেই সায়েন্স আৰু এইটোৱেই নিয়ম এতিয়া তা প্ৰ্যাকটিক্যাল প্ৰবলেম এই পদ্ধতিটো শুনাত সহজ কিন্তু কৰিবলৈ গ'লে তোমালোকৰ কষ্ট হ'ব কিন্তু এতিয়া কষ্ট কৰিলে তোমাৰ পৰীক্ষাত কষ্ট নহয় আৰু ইন্টাৰভিউত এইটো কয় যে তেওঁলোকে টেক্সটৰ কোনো এটা লাইন নপঢ়াকৈ নাথাকে কিন্তু এতিয়া ইমান সময়নো ক'ত আমাৰ সো আমি টেক্সট বুকৰ লাইন বাই লাইন পঢ়িব পাৰিম তেনেহ'লে দাদা আমি এতিয়া কি কৰিম এতিয়া এই সমস্যাটো সমাধান কৰিবলৈ আমাৰ ফালৰ পৰা আহিছে এটা বাহুবলী পেক এইখন সাধাৰণ কিতাপ নহয় তুমি এইখনক আমি স্পেচ ৰিপিটেশন ফ্ৰেণ্ডলি কৰি বনাইছো কেনেকৈ এতিয়া তুমি এইটো শুনা যে এইটো ৰেডিমেড এনসাৰ পাবা ইয়াত সায়েন্স ইংলিছ সোশ্যাল সায়েন্সৰ দৰে দৰকাৰী MCQ আৰু এছাৰছন ৰিজন প্ৰশ্নবিলাকৰ উত্তৰ লগে লগে দিয়া আছে মানে তুমি উত্তৰ বিচৰাত সময় নষ্ট কৰিব নালাগে এতিয়া ইয়াত আছে ডেট ট্ৰেকাৰ তুমি এই কিতাপখনৰ প্ৰতিটো চেপ্টাৰৰ কাষত পঢ়া শেষ হোৱাৰ লগে লগে তাৰিখ লিখিব পাৰিবা যে আজি পঢ়িলো 10 তাৰিখে পঢ়িলো বা নেক্সট ৰিভিজন কৰিম 11 তাৰিখে আৰু ফাইনেল ৰিভিজন কৰিম 14 তাৰিখ মানে তুমি 24 ঘণ্টা মূৰত এটা ৰিভিজন কৰিব লাগিব আৰু 3 দিন পিছত আৰু তো 5 দিন পিছত আৰু এটা 7 দিন পিছত যেতিয়া সকলো উত্তৰ তোমাৰ চকুৰ আগত থাকিব না তেতিয়া তুমি 3 দিনৰ মূৰত সেই 10 মিনিটতে চেপ্টাৰটো ৰিভিজন কৰিব পাৰিবা মই বিচাৰো যে তোমালোকে আজিৰ পৰা এই স্পেচ ৰিভিজনটো আৰম্ভ কৰা কাৰণ ইমান সময় নাই আমাৰ হাতত তো মাত্ৰ যোৱা বছৰৰ ভাইটি ভণ্টিসকলৰ আগ্ৰহ দেখুৱাৰ বাবে আমি এই বছৰ এই ইবুকখনৰ দাম ৰাখিছো মাত্ৰ 79 रुपीस এতিয়া স্ক্ৰিনত থকা নম্বৰটোত তুমি আমাক মেছেজ কৰিব পাৰিবা তুমি লগে লগে ইবুক এখন মোবাইল পাই যাবা যদি আজিৰ পৰা স্পেচ ৰিপিটেশন আৰম্ভ কৰা মই কথা দিছো যে পৰীক্ষাৰ আগদিনা তোমাৰ কনফিডেন্স দেখিলে তোমাৰ বন্ধুৱে ঘুৰিব পাহৰি নাযাবা স্পেচ ৰিপিটেশন টেকনিকটো ইউজ কৰিলে তোমালোকে তোমাৰ 100% দিয়া পাৰিবা পাৰ্চেন্ট দিয়াৰ পিছত হেতু তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ নকৰে হেতু তোমাৰ লাকৰ ওপৰতো নিৰ্ভৰ কৰে তুমি 100% দিয়া বাকি তোমাৰ লাকে চাই ল'বা তো আজি আৰম্ভ কৰা এইটো আৰু আমাৰ নম্বৰটো এইটো দিয়া আছে তুমি ইচ্ছা কৰিলে ল'ব পাৰিবা MCQ প্ৰেক্টিছ কৰিব পাৰিবা CBSE টাইপৰ MCQ আছে আৰু তোমাৰ এনসাৰবিলাক